গৈ আছোঁ গ্ৰন্থ উন্মোচনী সভাত। দেউতাৰ ইচ্ছানা গ্ৰন্থখন আজি সাহিত্য সভা ভৱনত উন্মোচন হ'ব। দেউতাৰ মতেতো আচল উন্মোচন হৈয়ে গৈছে যেতিয়া আচাৰ্যদেৱে এই গ্ৰন্থখন হাতত তুলি লৈছিলে। তথাপি আজিৰ সমাজত তথাকথিত যেনেদৰে গ্ৰন্থ উন্মোচন হয়, আজি ঠিক তেনেধৰণেই উন্মোচন হ'বলৈ গৈ আছে সাহিত্য সভা ভৱনত। গৈ থাকোঁতে মোৰ ভাতিজীজনীয়ে দেখুৱাই দিলে যে সেইখন তাইৰ মানে ড্ৰয়িং শিকা স্কুল। তো দেখিলোঁ এইখনতো মই পঢ়া স্কুলখনেই। ইমান ভাল লাগিল দেখি পেলাই। তো মেইন জেগালৈকে গৈ পেলাই য'ত আমি যাবলৈ ওলাইছিলোঁ সাহিত্য সভা ভৱনত, তাতে গৈ নামি তাৰে পৰা মই আকৌ উভতি আহিবলৈ বাধ্য হ'লোঁ ৰাস্তাটো দেখি আৰু মোৰ স্কুলখন অকণমান দেখি। স্কুলখন ইমান ধুনীয়াকৈ বনাইছে, তাৰমানে নীলা ৰং দিছে আৰু একদম ৰেলগাড়ীৰ নিচিনাকৈ বনাইছে। আৰু আমি যেতিয়া পঢ়িছিলোঁ স্কুলখন MV স্কুল আছিলে আৰু এতিয়া গোটেইকেইখন স্কুল এমালগেমেট কৰি পেলাই এখনেই হায়াৰ ছেকেণ্ডেৰী স্কুল বনাই দিছে। ইমান ভাল লাগিছে দেখি পেলাই। আৰু আমাৰ যিটো স্কুল ঘৰ আছিলে সেইটো ব্লক A বনাইছে আৰু ফিল্ডখনত বিভিন্ন খেলা সামগ্ৰীও আনিছে, মানে সৰু সৰু বাচ্ছাই খেলা সামগ্ৰীবোৰো আনিছে। সঁচাকৈ স্কুলখন দেখি অভিভূত হৈ গ'লোঁ। আৰু আমি থাকোঁতে যিখন হাইস্কুল আছিলে, হাইস্কুলৰ যিপিনে হাইস্কুল আছিলে সেইটো বনাইছে ব্লক B। তো এনেদৰে স্কুলবিলাক হয়তো ব্লক A ব্লক B বুলি ভাগ কৰি দিছে। দেখি খুব ভাল লাগিল। কিতাপ উদ্বোধন সভাত আহি পেলাই মোৰ এনেকুৱা হ'ল যেন মই স্কুলখনেই চাই থাকিম আৰু মোৰ ৰাস্তাটোৱে চাই থাকিম, মানে ইমান ভাল লাগিলে। আৰু তেতিয়া আমাৰ মাত্ৰ এটা ঘৰ আছিলে লম্বাকৈ, এতিয়া বহুত ঘৰ বনালে, এতিয়া গছৰ সংখ্যাও বহুত বাঢ়িলে। খুব ভাল লগা হ'ল আচলতে। আগতকৈ মোৰ বহুত বেছি ভাল লাগিছে পৰিৱেশটো, আমি যেতিয়া পঢ়িছিলোঁ তেতিয়াতকৈ। আৰু তেতিয়া বাউণ্ডাৰী ৱালো নাছিলে, তেতিয়া অকণমান খোলা মেলা আছিলে। এতিয়া গছৰ সংখ্যাটো বাঢ়িলে, স্কুলখন ৰেলগাড়ীৰ নিচিনা হ'ল, বাউণ্ডাৰী ৱাল দিলে। মুঠতে গোটেইখিনি মিলি ইমান ধুনীয়া চিজিল এটা পৰিৱেশ, খুবেই ভাল লাগিছে সঁচাকৈ। আৰু যে মই ৰাস্তাটোৰ কথা কৈ আছোঁ, ৰাস্তাটো ইমান ধুনীয়া কৰিছে, দুইপিনে বকুল গছবিলাক ইমান ধুনীয়াকৈ শাৰী শাৰী ৰুই দিছে। আমি পঢ়োঁতে ৰাস্তাটোৰ দুইফালে এনেকৈ শাৰী শাৰীকৈ বকুল গছবোৰ নাছিলে, মাত্ৰ এডাল বকুল গছ আছিলে, সেইডাল মোৰ বান্ধৱী ৰুমিৰ ঘৰত। আৰু সেইডালৰ তলত আমি বকুলৰ ফল তুলিবলৈ গৈছিলোঁ, ফুল তুলিবলৈ গৈছিলোঁ। কি যে ভাল লাগিছিলে, চবেই তুলিছিলে, আমিও তুলিছিলোঁ। আৰু এতিয়া কিমান বকুল গছ, মানে শাৰী শাৰী, যেতিয়া ফুলবিলাক ফুলে চাগে কেনেকুৱা ধুনীয়াকৈ গোন্ধাই থাকে। এইটো ব্লক B। এইটো আগতে আমি থাকোঁতে হাইস্কুল আছিলে, এতিয়াও চাগে হাইস্কুল, কিন্তু এতিয়া গোটেই স্কুলখন মিলি পেলাই এখন স্কুল হৈছে। আৰু সেই আগপিনে LP স্কুল আছিলে, সেইবিলাকো চব একেলগে চাগে লগ লগাই দিছে। সঁচাকৈ এখন স্কুল ইমান ডাঙৰ হৈ গৈছে, এখন স্কুলেই কিমানখন ফিল্ড পাইছে। যি কি নহওক খুব ভাল লাগিল দেখি পেলাই। সঁচাকৈ বকুল গছবিলাকে ৰাস্তাটো ইমান শুৱনি কৰি তুলিছে, কেনেকুৱা মানে ভাল লগা। আৰু এইখন আমি থাকোঁতে LP স্কুল আছিলে, এইখনত ল'ৰাও পঢ়িছিলে। এইখনত মই পঢ়া নাছিলোঁ, কিন্তু এইখন LP আছিলে, MEও আছিলে নেকি ক'ব নোৱাৰোঁ। মই পঢ়াখন গাৰ্লছ স্কুল আছিলে। আহি গ'লোঁ সাহিত্য সভা ভৱনৰ ওচৰত। এই ৱালখনৰ সিপিনেই ভৱনটো, তাতেই দেউতাৰ কিতাপখন উদ্বোধন হৈছে। গাড়ীবোৰ চবেই ইয়াতেই পাৰ্কিং কৰিছে। ইমান ধুনীয়া পৰিৱেশটোৰ লগত নিজকে অকণমান ধৰি ৰাখিলোঁ, খুব মন গ'ল। এইটো সাহিত্য সভা ভৱন, ইয়াতেই গ্ৰন্থ উন্মোচনৰ কাৰণে মানুহবোৰ আহি পাইছে, আৰম্ভও হৈছে কিছু কিছু। সিপিনে সোমাম বুলি যাওঁতে আকৌ ইপিনে দেখিলোঁ যে ফিল্ডখনো এটা নতুন ৰূপ লৈছে। ইমান ধুনীয়া, আগৰ ফিল্ড নায়েই আৰু। চাৰিওপিনে বাউণ্ডাৰী ৱাল আৰু ইমান পাৰ্কিং, যান বাহনৰ পাৰ্কিং, তাৰমানে কিমান যে মানুহ ভিতৰত সোমাই আছে। ইমান ভাল লাগিল দেখি পেলাই। ফিল্ডখন চাই পেলাই আহি গ'লোঁ আৰু ইয়াতে। আজি ইয়াতে দেউতাৰ কিতাপখন উন্মোচনৰ লগতে সাহিত্য সভাৰ জ্যেষ্ঠ 5গৰাকী সদস্যক সম্বৰ্ধনা জনাব। বঙাইগাঁও শতদল শাখা সাহিত্য সভাই আজি 10 বহাগ দিনটো আপোন দিন হিচাপে উদযাপন কৰে। বঙাইগাঁও শাখা সাহিত্য সভাৰ সভাপতি ধীৰেন চন্দ্ৰ ৰায়ৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও শাখা সাহিত্য সভাৰ সম্পাদক পবিত্ৰ কুমাৰ নাথে। Lalu sektor keagamaan kurang saja, lalu metode keagamaan masuk profesional. Kami yang kakak itu masih. ভণ্টিও অনুষ্ঠানটিত এটা বৰগীত পৰিৱেশন কৰিলে।
যিসকল জ্যেষ্ঠ শাখা সাহিত্য সভাৰ সদস্যক সম্বৰ্ধনা জনালে তেওঁলোকে প্ৰত্যেকেই কিছু কিছু চমু চমু মন্তব্য দাঙি ধৰিলে। খুব ভাল লাগিল শুনি সেইবোৰ। আৰু তাৰপিছত গ্ৰন্থকাৰ শ্ৰীযুত দেৱব্ৰত শৰ্মা ডাঙৰীয়াকো গ্ৰন্থখনৰ সৃষ্টি সম্পৰ্কে কিছু মন্তব্য দাঙি ধৰিবলৈ দিলে আৰু তেওঁ সুন্দৰকৈ খুব ধুনীয়াকৈ দাঙি ধৰিলে। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলক গ্ৰন্থকাৰৰ ঘৰৰ ফালৰ পৰা সম্বৰ্ধনা জনালে। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলৰ নামবোৰ মই ক্ৰমান্বয়ে গাই দিছোঁ। প্ৰথমতে হ'ল গণেশ্বৰ দেৱশৰ্মা, তাৰ পিছৰগৰাকী ধীৰেশ চন্দ্ৰ ৰায়, আৰু তাৰে পিছৰগৰাকী ডক্টৰ ৰূপাঞ্জলি দেৱী, আৰু তাৰপিছতে মোৰ দেউতা শ্ৰীযুত দেৱব্ৰত শৰ্মা। গ্ৰন্থখন উন্মোচন কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ্বৰ দেৱশৰ্মাই। গ্ৰন্থখনত সন্নিৱিষ্ট লেখাসমূহৰ বিষয়ে আলোকপাত কৰে বঙাইগাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ ৰূপাঞ্জলি দেৱীয়ে। তাৰপিছত সভাখনত উপস্থিত বিশিষ্ট গায়ক সাহিত্যিক তেওঁলোকে তেওঁলোকৰ গীত কবিতা পৰিৱেশন কৰে, কবিতা পাঠ কৰে। খুবেই ভাল লাগিল সেইবোৰ চাই। শলাগৰ শৰাই আগবঢ়াই শাখা সাহিত্য সভাৰ সম্পাদক পবিত্ৰ কুমাৰ নাথে। এনেদৰে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সভাখন সমাপ্ত হয়।